বন্ধুসকল আজি আমি কথা পাতিম দীপাৱলীৰ সময়ত কোন কেইটা কাম ভুলতো কৰিব নালাগে এতিয়া আহকচোন বেছি পলম নকৰি ভিডিওটো আৰম্ভ কৰো বন্ধুসকল আমি সকলোৱে জানো যে অযোধ্যাৰ ৰামচন্দ্ৰয়ে দীপাৱলীৰ দিনাখনে 14 বছৰ বনবাস খাটি ঘৰলৈ উভতিছিল আৰু সেই দিনাখনে মা লক্ষ্মীক বিধি বিধান অনুসৰি আৰাধনা কৰা হয় শাস্ত্ৰ অনুসৰি মা লক্ষ্মীয়ে আমাৰ ঘৰত সেই দিনাখনে প্ৰৱেশ কৰে আৰু আমি তেওঁক আৰাধনা কৰিব লাগে যাতে তেওঁৰ কৃপা দৃষ্টি আমাৰ ওপৰত পৰে কিন্তু এই দীপাৱলীৰ সময়তে আমি এনে কিছুমান কাম কৰো যাৰ বাবে মা লক্ষ্মীৰ কৃপা দৃষ্টি আমাৰ ওপৰত নপৰে গটিকে আজি আপোনালোকক এনে কিছুমান কামৰ বিষয়ে ক'বলৈ গৈ আছো যিবোৰ কাম কৰিলে মা লক্ষ্মী আমাৰ ওপৰত ক্ৰোধিত হৈ পৰে আৰু তেওঁৰ কৃপা দৃষ্টি আমাৰ ওপৰত নপৰে আৰু সেই কামবোৰ হ'ল এনে ধৰণৰ প্ৰথম কামটো হৈছে সূৰ্য উদয় হোৱাৰ আগতে বিছনা ত্যাগ কৰিব লাগে দ্বিতীয় কামটো হৈছে সূৰ্য অস্ত হোৱাৰ লগে লগে দীপাৱলী দিনাখন শুবলৈ নালাগে কাৰণ ধৰ্মশাস্ত্ৰ অনুসৰি মা লক্ষ্মী সেই দিনাখন আমাৰ ঘৰলৈ আহে আৰু কাৰোবাক শুই থকা দেখা পালে মা লক্ষ্মী দুৱাৰমুখৰ পৰাই উভতি যায় তৃতীয় কামটো হৈছে নিচা জাতীয় বস্তু সেৱন কৰিব নালাগে এনে কৰিলে শাস্ত্ৰ অনুসৰি মা লক্ষ্মী ক্ৰোধিত হয় আৰু ঘৰত প্ৰৱেশ নকৰে চতুৰ্থ কামটো হৈছে দীপাৱলী দিনাখন ঘৰত কেতিয়াও হাই কাজিয়া কৰিব নালাগে এনে কৰিলে শাস্ত্ৰ অনুসৰি মা লক্ষ্মীৰ কেতিয়াও আগমন নহয় আৰু 5 নম্বৰ কামটো হৈছে দীপাৱলী দিনাখন ঘৰখন সাফ চিকুণ কৰি ৰাখিব লাগে লগতে সুগন্ধি জাতীয় ফুল ঘৰত ৰাখিব লাগে যাৰ বাবে মা লক্ষ্মী প্ৰসন্ন হয় আৰু ঘৰখনৰ ওপৰত কৃপা দৃষ্টি পৰে বন্ধুসকল দীপাৱলী দিনাখন এই 5টা কাম কেতিয়াও কৰিব নালাগে আশা কৰো এই ভিডিওটোৰ পৰা অলপ হলে উপকৃত হ'ব পাৰিব ভাল লাগিলে নিশ্চয় লাইক আৰু শেয়াৰ কৰিব আৰু যদি আপুনি নতুন এই চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল ছবিটো টিপি দিব ধন্যবাদ